শিক্ষকসকলৰ বদলীকৰণ আমাৰ এখন আইন মতে এতিয়া আমি কোনো ফিজিকেল ফাইলৰ জৰিয়তে কৰিব নোৱাৰো। ইয়াৰ কাৰণে এটা পৰ্টেল খোলা হৈছে আৰু এই পৰ্টেলৰ জৰিয়তে বদলীকৰণৰ অৰ্ডাৰবিলাক এতিয়া ওলাবলৈ আৰম্ভ কৰিছে। যোৱাকালিৰ পৰা বদলীকৰণ অৰ্ডাৰবিলাক ইছ্যু হৈছে। কিন্তু মিউচুৱেল যি ট্ৰান্সফাৰ আছে, মিউচুৱেল ট্ৰান্সফাৰ সেম কেটেগৰী অফ টিচাৰৰ ভিতৰতে হ'ব। এলপি স্কুলৰ টিচাৰ এজন আৰু হাইস্কুলৰ টিচাৰ এজনৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ নহয়, বা এছএছএৰ টিচাৰ এজন মানে ষ্টেট পুলৰ টিচাৰৰ লগত বদলি নহয়, সেম কেটেগৰী অফ টিচাৰ হ'ব লাগিব। এতিয়া সেইখিনি গোটেই চালি জাৰি চাই বিভিন্ন লেভেলত পৰ্যালোচনা কৰি আজিৰ পৰা অৰ্ডাৰবিলাক ওলাইছে। কিন্তু ইন দি মিন টাইম যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল, যাৰ লগত মিউচুৱেলটো ঠিক কৰা আছিলে তেওঁ বেলেগ এটা চাকৰি পাই তেওঁ গুচি গ'ল, গতিকে এওঁ এতিয়া ছিংগুল কেণ্ডিডেট হৈ গ'ল। আৰু এনে ক্ষেত্ৰত আমি বাৰণ কৰিছো যে যদি দুয়োজনেই সলনি নকৰে তেনেহলে অৰ্ডাৰটো কাৰ্যকৰী নহ'ব। এতিয়া মোক অনুৰোধ জনাইছে যে এইটো কাৰ্যকৰী কৰিব লাগে। এতিয়া মিউচুৱেল শব্দটোৰ অৰ্থ হ'ল পাৰস্পৰিক, তাৰ মানে দুজন থাকিব লাগিব। এজন বেলেগত গুচি গ'ল মানে এইটো ছিংগুল ট্ৰান্সফাৰ হৈ গ'ল, এতেকে এইটো আমি কাৰ্যকৰী কৰিব নোৱাৰিম। কিন্তু খুব কম দিনৰ ভিতৰত আমি বাকীখিনিও ৰেডি কৰিছো যে ছিংগুল ট্ৰান্সফাৰ যিসকলে বিচাৰে, আইনে যিসকলক এলাউ কৰিছে, যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকে বদলীকৰণৰ আবেদন কৰিব পাৰে। যিসকল দিব্যাংগ ব্যক্তি তেওঁলোকে যদি কোনো এঠাইত 2 বছৰো কাম কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। কাৰোবাৰ জটিল ৰোগত আক্ৰান্ত হৈছে তেওঁ কৰিব পাৰে। কোনোবাই কোনো মহিলাসকল বিশেষ অসুবিধাৰ মুখামুখি হৈছে তেওঁ কৰিব পাৰে। আনকি পিতৃ মাতৃক চোৱা চিতাৰ কাৰণে মিউচুৱেল ছিংগুল ট্ৰান্সফাৰ আবেদন কৰিব পাৰে। 2 বছৰ নহলেও তেওঁলোকে যিসকল স্বামী স্ত্ৰী একেলগে নাথাকে তেওঁলোকেও আবেদন কৰিব পাৰে। এতেকে যিসকলে মিউচুৱেলটো এতিয়া কাৰ্যকৰী কৰিব নোৱাৰিলে, এজন পাৰ্টনাৰ তেওঁলোকৰ বেলেগত চাকৰি কৰি গুচি গ'ল, তেওঁলোকে ছিংগুল ট্ৰান্সফাৰত আবেদন কৰিব। আৰু আমাৰ পলিচিটোৱে হৈছে যে যিমান পাৰো আমি শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ কমফৰ্ট জোনত বা স্থানতে আমি মানে পোষ্টিংটো দিব বিচাৰো, কাৰণ তেওঁলোকেও যাতে সুবিধাজনকভাৱে থাকক আৰু চৰকাৰক যাতে সেৱাটো আগবঢ়ায় আছে। এতেকে আমি খুব কঠোৰভাৱে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমি আগবাঢ়িম। সাইমultaneously আমি শিক্ষা বিভাগেও আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। ৰেচনেলাইজেশ্যন মানে য'ত শিক্ষক বেছি আছে ছাত্ৰ ছাত্ৰী কম আছে তাৰ পৰা আমি শিক্ষকক আমি বদলি কৰিম, য'ত ছাত্ৰ ছাত্ৰী বেছি শিক্ষক কম। আৰু তাতো আমি এই কথাটোৱে চাম যাতে আমি শিক্ষকসকলক ঘৰৰ ওচৰত বা নিজৰ জিলাখনত বা ওচৰৰ জিলাখনত যাতে আমি বদলি কৰি দিব পাৰো, আমি সেইটোৱে চাম। কিন্তু কামখিনি সুচাৰুৰূপে প্ৰণালীবদ্ধভাৱে কৰাৰ কাৰণে আমাক কিছু সময়ৰ প্ৰয়োজন হৈছে, সেইখিনিও সকলোৱে সহ্য কৰিব লাগিব। আৰু বিশৃংখলতাৰ মাজত কাৰোবাৰ ইচ্ছা অনুযায়ী বদলীকৰণবিলাক নহ'ব। শিক্ষকভাৱে ভাল, আমাৰ যিহেতু আমাৰ এই পৰ্টেলটো কাৰ্যকৰী হ'ল আৰু মিউচুৱেল ট্ৰান্সফাৰবিলাক ওলাইছে, বাকী আবেদনবিলাকো আমি লোৱা আৰম্ভ কৰিম, প্ৰণালীবদ্ধভাৱে হ'ব।